আচ্ছা ইভিন এক্সকিউজ মি হেৰি মোৰ আৰচি অহা কথা আছিলে আজি 7 মাহ হ'ল আপোনালোকে আৰচি ডেলিভাৰ কৰা নাই যে কাহিলীপাৰাত থাকো মডাৰ্ণ ইংলিছ স্কুলৰ ওচৰত উডালবাকৰা হিৰিম্বাপুৰ আপোনালোকৰ পৰে নপৰে তেতিয়াহ'লে মইতো হিৰিম্বাপুৰত থাকো আজি মই 7 মাহ ধৰি কিনে আপোনালোকৰ ইয়াতে চব কৰি লগাই আছো মোবাইলটো মই তলত নাৰাখো আজি মই কথা পাতিব আহিছো আপোনালোকৰ লগত অনেষ্টলি মই কথা পাতিব আহিছো ভদ্ৰভাৱত কথা পাতো মই ভদ্ৰভাৱত কথা পাতি আছো ট্ৰেকিং নাম্বাৰ দি আছো গোটেইখিনি দি আছো আজি 1 সেকেন্ড মোৰ কথাখিনি শুনি লওক মই পলাইটলি কৈ আছো আপোনালোকৰ তাত 7 মাহ ধৰি মই কমেও 20 বাৰৰ ওপৰত চক্কৰ লগাইছো মোৰ দেউতাই চক্কৰ লগাইছে এওঁলোকে চক্কৰ লগাইছে ইয়াতে এনেকে নহয় আপোনালোকে পোষ্টমেনৰ আজি আপোনালোকৰ পোষ্টমেনকো ফোন কৰা হৈছে ফোনটো কাটি দিছে নাম্বাৰ দেখাই আছো এইটো সব ট্ৰেকিং দ্বিতীয়ত গলে আপোনালোকৰ তাত আহা বুলি কয় আপোনালোকৰ তাত গলে দ্বিতীয়ত থাকা বুলি কয় এইবোৰ কি চলি আছে ইয়াতে মই সুধিছো এইবোৰ কি চলি আছে ইয়াতে ট্ৰেকিং আইডি দি আছো এইটো লওক আপোনালোকৰ পোষ্টমেনে ডেলিভাৰ নকৰে বস্তু কিয় মোক সেইটো উত্তৰ লাগে আপোনালোকৰ পোষ্টমেনে চাওক কিয় এড্ৰেছ নাপাব দ্বিতীয়ত ফোন নম্বৰ পৰ্যন্ত দিয়া থাকে দ্বিতীয় আপোনাৰ নাম কি হয় ইয়াৰে পোষ্টমেন কোন কোন আছে পোষ্টমেন মই সুধিছো পোষ্টমেনৰ নাম কওকচোন আপোনালোকৰ কাৰণ চাওক যোৱা আজি 7 মাহ আগতে মই কানাডা বেংকত একাউণ্ট খুজিছিলো মই আজিলৈকে এটিএম পোৱা নাই আপোনালোকৰ তাত মোৰ মুখখন চিনি পাইছে মই ইয়াতে কেইদিন আহিছো আপোনাক মই লগ পাইছো আপোনাৰ নাম্বাৰো লৈছো ইভেন মই মাস্ক পিন্ধি আছিলো আপোনাক মই লগ পাইছো আপোনাৰ নাম্বাৰ লৈছো নাম্বাৰটো ফোন কৰচোন ডেট কাৰ নাম্বাৰ হয় ফোন কৰ আইডি দি আছো ৰ'ব 1 সেকেন্ড মই আপোনালোকৰ লগত ভদ্ৰভাৱত কথা পাতি আছো কাৰণ চাওক শুনক পোষ্ট অফিচৰ পৰা ভালকে কাম হৈছে ইয়াতে মই সকলোকে সুধিছো আজিলৈকে কোনোবা পোষ্ট অফিচৰ পোষ্টমেনে ডেলিভাৰ কৰিছে কিবা বস্তু আপোনালোকক ইয়াতে চৰকাৰে সাধা মদ ভাং বিড়ি খাই থাকিব কাৰণে বহুৱা নাই ইয়াতে তেনেকে আপোনালোকক বহুৱা নাই কোনো বুজি পাইছা ফোন কৰচোন কাৰ নম্বৰ হয় স্যাৰ আপোনাৰ তাতে ফোন আহিছে আপোনাৰ তাত এইটো কাৰ নম্বৰ হয় নাম্বাৰটো দেখা ৰিং হৈ আছে 9435709358 এইটো কাৰ নম্বৰ হয় আপোনালোকৰ পৰা দিয়া হৈছিল এইটো নম্বৰ এইটো কোন পোষ্টমেনৰ নম্বৰ হয় এইটো কোন পোষ্টমেনৰ নম্বৰ হয় বহুত চেঞ্জ হয় এইটো আপোনালোকৰ ফালৰ পৰা দিছিলে যোৱা মাহত মই আপোনাক লগ কৰিছো মই মাস্ক পিন্ধি আছিলো মোৰ দেউতা আহিছিলে চিচিটিভি আছে যদি ফুটেজ চেক কৰক এইখন আপোনালোকৰ দ্বিতীয়ৰ পৰা কোন তাৰিখে ইছ্যু হৈছে চাওকচোন মই দ্বিতীয়ৰ পৰা গোটেই ডিটেইলছ আপোনালোকক আনি দি আছো দ্বিতীয়ত এপ্লিকেশ্যন দিছো আপোনালোকে এতিয়ালৈকে ভালকে পোষ্টমেনে কাম কৰা নাই শুনক 1 সেকেন্ড শুনি লওক কোৰ্টৰ পৰা কাগজ আহিব লগা আছে মোৰ এতিয়ালৈকে কাগজ অহা নাই এটিএম মোৰ এতিয়ালৈকে পোৱা নাই বেংকত গলে আপোনালোকৰ তাত পঠাই আপোনালোকৰ তাত আহিলে বেংকত পঠাই এইটো কি কথা হৈ আছে এইবিলাক আপোনাৰো তেনেকুৱা প্ৰব্লেম ইয়াতে চব মানুহ মই ইয়াতে 100 জন মানুহ এতিয়ালৈকে আপোনালোকে কি প্ৰব্লেম পাইছে কওকচোন এওঁলোকৰ আজিলৈকে পোষ্টমেনে ডেলিভাৰ কৰে 4 মাহ হৈ গ'ল পোৱা নাই আপোনালোকৰ সেম প্ৰব্লেম নেকি কিবা 1 মাহৰ পিছত একো পোৱা নাই অলমষ্ট ইয়াতে নিয়াৰ বাই চব মানুহৰ তেনেকে পোষ্টমেনে ডেলিভাৰ নকৰে আপোনাৰ নাম কি পোষ্টমেন আপোনাৰ নাম কওকচোন আপোনাৰ নামটো কওক অন কেমেৰা হৈ আছে কি নাম আৰু আপোনাৰ আনঅথৰাইজ কি হ'ব এইটো আনঅথৰাইজ কি হ'ব আপোনালোকে অন কেমেৰা আছে 1 সেকেন্ড আনঅথৰাইজ নহয় এইটো মই ভদ্ৰভাৱত কথা পাতি আছো আনঅথৰাইজ কেনেকে হ'ব পাৰে 1 সেকেন্ড জাষ্ট এ সেকেন্ড আপুনি গভৰ্ণমেণ্ট অফিচত আপোনালোকে সাধা ভাং খাই বহি থাকিব দিয়া নাইতো আৰু শুনক 1 সেকেন্ড ৰ'ব 1 সেকেন্ড আপোনালোকে ডেলিভাৰ কিয় নকৰে বস্তু কেমেৰা কিয় টানিছে আপুনি কিয় নকৰিম ভিডিঅ' প্ৰফেচনেল মানুহ হয় চৰকাৰে আপোনালোকক ইয়াতে প্ৰফেচনেলি কাম কৰক মই দি আছো ট্ৰেকিং আইডি মই এতিয়া দি আছো তো জাষ্ট দি আছো মই অন কেমেৰা দি আছো ট্ৰেকিং আইডি এইটো ট্ৰেকিং আইডি হয় চাই লওক ইয়াৰ আগতো মই আপোনালোকক দিছো এইটো আপোনালোকে চাই কিনে মই অন কেমেৰা নাছিলে কাৰণে আপোনালোকে মোক ঘূৰাই পঠাইছে এইটো জুলাই মাহতে লোৱা আগষ্ট মাহত লোৱা গাড়ী হয় এতিয়ালৈকে আৰচি পোৱা নাই আৰু বেংকিঙৰ ফুটেজো মোৰ লগত আছে বেংকৰ পৰা এতিয়ালৈকে মই এটিএম পোৱা নাই আপোনালোকৰ এতিয়া চাই দিয়ক মই এতিয়া আছো বাৰু চিয়ৰ হ'ব মই আপুনি চাই দিয়ক আছো মই চাই দিয়ক হ'ব মই এতিয়াতো অন কেমেৰা নাই নহয় আপুনি কৰি দিয়ক বস্তুবোৰ আপোনালোকে ডেলিভাৰী কিয় নকৰে মই জাষ্ট আপোনালোকক সেইটো কুৱেশ্যন সুধিছো আগষ্ট মাহত অহা তেতিয়াহ'লে এতিয়ালৈকে কিয় অহা নাই মোৰ লগত দ্বিতীয় ফুটেজো আছে দ্বিতীয়টো মোক ট্ৰেকিং আইডি দিছে আগষ্ট মাহত হৈছে কোনটো মাহত ডেলিভাৰ হৈছে চব লিখা আছে তাতে সেইখনত চাই লওক সেইটো তেতিয়া আপোনালোকে কিয় আনচাৰ নকৰে মইতো আপোনালোকক একো বেয়া কথা সোধা নাই
আপোনালোকে আজি 8 মাহ ধৰি চাই আছে আগষ্ট মাহত লোৱা গাড়ী যোৱা বছৰৰ শুনা তুমি কৈছা ট্ৰেকিং নম্বৰ চাই দিবলৈ তোমাক চাই দিব এক ছেকেণ্ড এই ট্ৰেকিং নাম্বাৰটো আপোনালোকে তুমি কৈছা ডেলিভাৰী নকৰে বুলি তুমি থাকা কৰে একজেক্ট এড্ৰেছটো কোৱাচোন মই মডাৰ্ণ স্কুলৰ হিৰিম্বাপুৰত থাকো নিজৰা পাৰ সেইখিনি আপোনালোকৰ পৰা জগতশ্ৰী নগৰ লৈ যায় মই চবকে সুগাৰি যদি ডেলিভাৰী চিটি হৈ আছে আমাৰ তাত কিয় হোৱা নাই মইতো এক ছেকেণ্ড মই আপোনাক আৰ্গুমেণ্ট কৰিব অহা নাই মই আপোনাক আৰ্গুমেণ্ট কৰা নাই আপুনি পলাইটলি মোক এনচাৰ দিয়ক একো মিষ্টেক হোৱা নাই কানাড়া বেংকত মই যোৱা মাহত ফেব্ৰুৱাৰীত একাউণ্ট খুলিছিলো আজিলৈকে এটিএম পোৱা নাই সেইটোত কি মিষ্টেক হৈছে এনচাৰটো কৰক মোক সেইটোত কি মিষ্টেক কৰক এওঁৰ তাত প্ৰব্লেম হৈছে আপোনাৰ তাত প্ৰব্লেম হৈছে আপুনি 3 মাহ ধৰি এটিএম পোৱা নাই কওক সেইটো কথা কওক লাইচেন্স পোৱা নাই কিয় নাপাব ইয়াতে এই মাত্ৰ যদি সুধো 100 জন মানুহ ওলাব ইয়াতে সেম প্ৰব্লেম আজি ভিডিঅ' কৰাৰ কাৰণে আপোনাৰ গা কিয় জ্বলিছে মোৰ দ্বাৰা আৰু এওঁ চাওক এওঁ আছে এওঁ কিমান দিন হ'ল কিনা 1 বছৰ পাৰ হৈছে মই তাৰে আৰসি বনাই হাতত মই ইয়াতে আহিছো এতিয়া আহিছে এওঁ কওক এতিয়া আপোনালোকে এনচাৰ দিয়ক ভিডিঅ' কৰি ইয়াতে আমি এজন মানুহ নাই ইয়াতে আৰ্গুমেণ্ট নকৰিব আমি এজন মানুহ নাই ইয়াতে আৰু ইয়াতে ওলালে আৰু মানুহ ওলাব ইয়াতে আপোনালোকে কাকো বস্তু ডেলিভাৰ নকৰে আপোনালোকে প্ৰব্লেম পাইছে তেনেকুৱা পোষ্ট অফিচৰ পাইছে বাইদেউ প্ৰব্লেম এওঁলোকক এনেকে মুখ বন্ধ কৰি নাথাকিব এওঁলোকে তেনেকুৱাই কৰে গাফিলতি কৰিছে এওঁলোকে বুজিছে দাদা আজি মাত দিছো কাৰণে বেয়া পাইছে আজি মই চাওক আগষ্ট মাহৰ পৰা দৌৰি আছো দাদা এওঁৰ প্ৰব্লেম পাইছে এওঁ মোৰ ভাইটি হয় এজন মোৰ কাজিন ব্ৰাদাৰ হয় এওঁ প্ৰব্লেম পাইছে এওঁলোকে প্ৰব্লেম পাইছে এভৰিবডি এওঁলোকে বস্তু ডেলিভাৰ নকৰে চৰকাৰে কিয় বহাইছে আপোনালোকক ইয়াতে কিয় বহাইছে কিহৰ কাৰণে দৰমহা লৈ আছে আপোনালোকে চৰকাৰে কিয় দৰমহা লৈ আপুনি পোষ্টমেণ্টৰ নাম কি ক'লে আপুনি 1 বছৰ লাগে এখন আৰসি পাবৰ কাৰণে 1 বছৰ লাগে নেকি পুলিচৰ পৰা কি আমি সম্পত্তিক মানে ফাইন ধৰিম নেকি পুলিচৰ কাৰণে কোনে ফাইন কৰিব প্ৰত্যেকটা ফাইন আমি ধৰিম নেকি কোনে ফাইন ভৰিব দাদা কওক ডেলিভাৰী নকৰে চাওক অন কেমেৰা এওঁলোকে নাম কোৱা নাই আপোনাৰ নাম কওক কিয় পলাই আছে কেমেৰাৰ পৰা এইবাৰ আহিছো একো ৰিছপন্স নিদিয়ে বেংকৰ বস্তু কানাড়া বেংকৰ মই কথা কৈ কেনে পঠাই দিয়ে তাতে নাই আপোনাৰ নামটো কি দেৱনাথ হয় নামটো কওক কাৰ্তিক দেৱনাথ আপোনালোক চৰকাৰে কিয় বহাইছে ইয়াতে ডেলিভাৰ নকৰিবৰ কাৰণে বহাইছে বস্তু আমিতো এতিয়া এইটো চৰম কেইজন মানুহ আছো কি আবে বুলি কাক কথা কৈছে আপুনি আবে বুলি কাক কথা কৈছে কাক আবে বুলি কথা কৈছে আপুনি এওঁলোকে আবে বুলি মিছবিহেভ কৰিব আহে অভদ্ৰ তই পাইছা আৰসি এতিয়ালৈকে আৰসি পোৱা নাই সেইটো দেউতাৰ চাইন নহয় এইটো দেউতাকৰ চাইন নহয় আপুনি ডেলিভাৰ দিয়াৰ আগতে কাক ডেলিভাৰ দিছে আপুনি সুধিব লাগিব কোনে দিছে কাক এইটোতো আপুনি ভুল কাম কৰিলে তেতিয়াহ'লে এইটোতো আৰু টাইম হয় এইবিলাক এপ্লিকেশ্যন আপোনালোকৰ এগেইনষ্টত দিয়া আছে ক'ত দিলে বা এতিয়া এইবিলাক এপ্লিকেশ্যন চাওক ইয়াতে দিয়া আছে মই পঢ়ি কিনে শুনাই আছো আৰসি এগেইনষ্টত এপ্লিকেশ্যন দিয়া আছে আপোনালোকে চাই লওক পঢ়ি কিনে